কি খবৰ আজিৰ ভিডিঅ'ৰ টপিকটো হৈছে যে আপোনালোকৰ ঘৰত থকা সিলিং ফেনখন তিনখন পাংখা দেখা পায় তিনিখন পাংখাৰ ফেনখন আপোনালোকে নিশ্চয় দেখিছে আপোনালোকৰ ঘৰৰ ফেনখন বা আপোনালোকৰ আলহীৰ ঘৰখন বা যিমানে ফেন আপোনালোকে দেখিছে নিশ্চয় তিনিখন পাংখা থকা ফেনে দেখিছে কিন্তু আপোনালোকে জানে নে আমেৰিকা বা কিছুমান এনেকুৱা কানাডা এনেকুৱা কিছুমান বিকশিত দেশত অৰ্থাৎ ডেভেলপ কান্ট্ৰীত তেওঁলোকৰ ফেনৰ পাংখা 4খন বা 5খন লগোৱা থাকে যেটো আমাৰ ডেভেলপিং কান্ট্ৰী বিলাকত 3খনকে লগোৱা থাকে কাৰণটো কি আপোনালোকে জানে নে আসলতে ভাৰতৰ এখন হল ডেভেলপিং কান্ট্ৰী অৰ্থাৎ বিকাশীল কান্ট্ৰী ডেভেলপ কান্ট্ৰী নহয় সো আমি বেছিভাগে ব্যৱহাৰ কৰো ফেন এসি বা কুলাৰ বহুত কম পৰিমাণে ইউজ কৰা হয় গৰমত কিন্তু ফেন আমি সকলো ইউজ কৰো আৰু তিনিখন পাংখা থকা ফেন বহুত সুবিধাজনক গোটেই ৰুমটোত ঠাণ্ডা বতাহ স্প্ৰেড কৰিব কাৰণে মানে তিনিখন পাংখা থকা ফেন মানে বহুত sufficient অৰ্থাৎ বহুত সুন্দৰ আৰু ধুনিয়াকে ৰুম এটা কভাৰ কৰি দিয়ে বতাহেদি কিন্তু আমেৰিকাৰ ফালে অৰ্থাৎ ডেভেলপ কান্ট্ৰীবোৰৰ ফালে তেনেকুৱা নহয় তেওঁলোকে 4খন বা 5খন পাংখা থকা ফেন চলায় কিয় জানে নে আসলতে হয় কি তেওঁলোকে ঘৰত আমাৰ নিচিনাকে ফেন ব্যৱহাৰ নকৰে তেওঁলোকৰ 99% লোকে তাতে বেছি গৰম নহলে 99% লোকে তেওঁলোকে কুলাৰ এসি এইবিলাক ব্যৱহাৰ কৰে আৰু তেওঁলোকে ফেনখন ব্যৱহাৰ কৰা উদ্দেশ্য এইটো নহয় যে ফেনখনৰ দ্বাৰা তেওঁলোকে বতাহ লব অৰ্থাৎ হাৱা খাব আমাৰ নিচিনাকে একদম নহয় তেওঁলোকে ফেনখন ইউজ কৰে এসি বা কুলাৰৰ পৰা অহা ঠাণ্ডা বতাহখিনি সাপ্লিমেন্ট হিচাপে তেওঁলোকে ফেনখন ইউজ কৰে অৰ্থাৎ এসিৰ সাপ্লিমেন্ট হিচাপে তেওঁলোকে সেই ফেনখনক ইউজ কৰে গতিকে তেওঁলোকক ফেনৰ বতাহৰ কোনো প্ৰয়োজন নাই আৰু ফেনখন 4 পাংখা বা 5খন পাংখা থকা ফেন হলে তাৰ ওজনো ক্ৰমান্বয়ে বৃদ্ধি পায় আৰু ওজন বৃদ্ধি হোৱাৰ লগে সি ঘূৰে লাহে লাহেকে আৰু তাৰে বিজুলীৰ দাম বেছি হৈ যায় অৰ্থাৎ বিল বেছি আহে তো আমাৰ বিকাশীল দেশ হিচাপত আমাৰ কাৰণে তিনিখন পাংখা থকা ফেন একদম সুপাৰ পারফেক্ট সেইকাৰণে আমাৰ ইয়াতে তিনিখন ফেন পাংখা থকা ফেনেই চলে কিন্তু বিকশিত দেশসমূহত অৰ্থাৎ ডেভেলপ কান্ট্ৰীসমূহত তেনেকুৱা নহয় তেওঁলোকে জাস্ট এসি বা কুলাৰৰ সাপ্লিমেন্ট হিচাপে যেহেতু ব্যৱহাৰ কৰে তো তেওঁলোকক তাৰ দৰকাৰ নাই যে ফেনখনৰ হাৱা দিব লাগিব তেওঁলোকক গোটেই ফেনখনৰ পৰা হাৱা খাব তেনেকুৱা কোনো প্ৰয়োজন নাই তেওঁলোকে জাস্ট ফেনখনৰ সৌন্দৰ্যৰ ওপৰত বেছি গুৰুত্ব দিয়ে তো তেওঁলোকে মানে ফেনৰ হাৱা কিমান লাগে নালাগে ফেনখনৰ দাম কিমান বা ফেনখন ইউজ কৰিলে আমাৰ বিল কিমান আহিব সেইবোৰৰ ওপৰত গুৰুত্ব নাই তেওঁলোকে জাস্ট ফোকাস কৰে ফেনখনৰ সৌন্দৰ্যৰ ওপৰত অৰ্থাৎ ফেনখন কিমান ধুনিয়াকে ডিজাইন কৰা আছে অৰ্থাৎ কিমান ধুনিয়া লাগিব লগালে তো সৌন্দৰ্যতাৰ ওপৰত গুৰুত্ব দিয়ে সেইভাবে ধনী কাউন্ট্ৰী যেহেতু তো সেইভাবে তাহতে 4খন বা 5খন পাংখা থকা দামী ফেনবোৰ ইউজ কৰে আৰু আমাৰ ডেভেলপিং কান্ট্ৰীবোৰ 3খন পাংখা থকা ফেনে চলে তো फ्रेंड्स আপোনালোকে নিশ্চয় গম পালে যেনেকুৱা কিয় হয় তে ভিডিওটো চাই যদি ভাল পালে লাইক কৰক শেয়াৰ কৰক কমেন্ট কৰক দেন फ्रेंड्स নাও বাই বাই টেক কেয়াৰ